নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কেবি এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম। কাইলৈ ৰাতিপুৱা 4টা বজাত মই মৰ্ণিং ৱাকলৈ যাম আৰু এটা ব্লগ বনাম। মোৰ আশা থাকিল আপোনালোকে ব্লগটো চাই বহুত ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি মই এতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু মোৰ লগত আছে জুমন আহিছে। জুমন আহিছে আৰু পিছে মৰম নামৰ ল'ৰা এটা আহিছে, মোৰ ভাইটি আহি আছে মৰম। বলক আজি ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি 3টা আহি আছোঁ এতিয়া। চাই লওক, মৰমে কেমেৰা লৈ আহিছে, ব্লগ এটা বনাব হেনো। ব্লগ কেমেৰা কোৱালিটি ইমান ভাল নহয় বাৰু, আন্ধাৰ হৈ আছে যে অলপ জানে। এতিয়া পূৰা 4:15 হৈছে বাৰু, অকণমান পোহৰ হৈছে আৰু। এয়া হৈছে আমাৰ নামঘৰ, বনাই হোৱা নাই বাৰু, এতিয়া পূৰা বনাই আছে। বলক এতিয়া অকণমান দৌৰোঁ। আগলৈ যাম। মই কালি ৰাতি সোনকালে এতিয়া অকণমান পোহৰ হৈছে বাৰু। এয়া চাই লওক আমাৰ গাঁৱৰ ভিউটো। এইটো হৈছে আমাৰ গাঁৱৰ এটা ডাঙৰ পুখুৰী। আমাৰ গাঁৱত বহুত ডাঙৰ পুখুৰী আছে। বলক আৰু আমি এতিয়া এইফালে যাম। আমি এতিয়া এইফালৰ পৰা আহিছিলোঁ। এইফালৰ পৰা দেখিছেনে? এইফালৰ পৰা এতিয়া এইফালে যাম বলক। এইখিনি অকণমান আন্ধাৰ আৰু। জাপটো কেনেকুৱা পালে কমেণ্ট কৰিবচোন। এতিয়া অকণমান আগতে এটা পুল আছে, তাতে গৈ আমি এতিয়া এক্সাৰচাইজ কৰিম। বলক পুলটোৰ ওচৰলৈ যাওঁ। আমাৰ এতিয়া ব্যায়াম কৰি হৈ গ'ল, এতিয়া আকৌ ঘৰৰ ফালে যাম। এতিয়া আপোনাৰ বাজিছে 4:52। আমি 4:10 আহিছিলোঁ, বহুত সময় হ'ল। এতিয়া ঘৰলৈ যাওঁগৈ। কিমান ধুনীয়া ভিউ চাই লওক পথাৰ।
মৰম আজি ব্লগটো কেনেকুৱা লাগিলে কয়া মজা মজা তামাম তোমাৰ কেনেকুৱা লাগিলে জুমন একেবাৰে মজা চলো এয়া আমাৰ গাঁৱৰ সেউজীয়া ধুনীয়া পথাৰ বলক এতিয়া অকমান দৌৰো এক্সিডেণ্ট সৰু এতিয়া আমাৰ এক্সিডেণ্ট হৈ গ'ল এই মানে জুমনে মানে এতিয়া অকণমান দুখ পালে আৰু এই ডাঙৰ শিল এটা আছিলে সেয়া উজুতি খাই হৈ পৰিলে এতিয়া আকৌ দৌৰো আকৌ এইফালে পুল এটা আছে সদুলৈ যাওঁ বুলি ক'লে সিহঁতে বোলে আপোনালোকৰ সদুলৈ গৈছোঁ সেয়ে আহিছে সেইটো আমাৰ গাঁৱৰ এটা ডাঙৰ পুখুৰী আমাৰ গাঁও এতিয়া আপোনালোকক নদীখন দেখুৱাম ৰ'ব আমি এতিয়া আহি পেলাই এই পুলটো ওচৰ পাইছোঁহি সেইটো দেখিছে ইয়ে হৈছে পানী চাই লওক এইফালেও গাঁও এখন আছে বাৰু এইফালে এতিয়া আৰু ক'ত ৰ'বলৈ এতিয়া আৰু ক'তো ৰ'বলৈ নাই ডাইৰেক্ট ঘৰত আমি এতিয়া ঘৰলৈ আহি আছোঁ আৰু পামগৈ এতিয়া ঘৰ এয়া মৰমৰ ঘৰ পালোহি এয়া মৰমক বাই বাই দিলোঁ এতিয়া জুমন আৰু মই আহি আছোঁ বলক বলক এয়া জুমনৰ ঘৰ পালোহি এতিয়া ইয়াকো বাই বাই দিলোঁ এয়া এতিয়া মই অকলে বলক বলক এয়া মই ঘৰ পালোহি এতিয়া এইটোৱে হৈছে আমাৰ ঘৰ এতিয়া বলক যাওঁ এইটোৱে হৈছে আমাৰ ঘৰ বলক ঘৰলৈ যাওঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ